বন্ধুসকল জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাই আৰু তেওঁৰ পত্নী ইতিমধ্যে অসমৰ এটা বিতৰ্কত সোমাই পৰিছে। যাব পাৰে তেওঁলোক দুয়ো জেললৈও। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাই আৰু তেওঁৰ পত্নী ইতিমধ্যে অসমৰ এটা বিতৰ্কত সোমাই পৰিছে। হয় বন্ধুসকল, অসমৰ এটা জাতিক লৈ তেওঁলোকে বিতৰ্কিত মন্তব্য কৰিছিল। বন্ধুসকল যোৱা দুদিনৰ আগতে মনোজ ভাই তেওঁৰ ইউটিউব চেনেলৰ জৰিয়তে এটা ভিডিঅ' পাব্লিছ কৰিছিল। যিটো ভিডিঅ' টাইটেল আছিল নেকি পাখিয়ে দিলে আজি মোক এখন আচৰিত চিঠি। আৰু এইটো ভিডিঅ'ৰ মাজতে তেওঁলোকে অসমৰ কৈবৰ্ত সমাজক লক্ষ্য কৰি এটা অপমানসূচক মন্তব্য কৰিছিল। আৰু ইয়াৰ ওপৰতে লক্ষ্য কৰি সমগ্ৰ অসমৰ কৈবৰ্ত সমাজে মনোজ ভাইৰ ওপৰত জাঙুৰ খাই পৰিছে। লগতে কৈবৰ্ত সমাজে দাবী কৰিছে যে মনোজ ভাই এই বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব, অন্যথা তেওঁৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বন্ধুসকল মনোজ ভাই আৰু তেওঁৰ পত্নীয়ে কৈবৰ্ত সমাজক অপমানসূচক মন্তব্য কৰাক লৈ ইতিমধ্যে সদৌ অসম কৈবৰ্ত যুৱ ছাত্ৰৰ সন্মিলনৰ আগত ক্ষমা বিচাৰিছে আৰু ইউটিউবৰ পৰা তেওঁলোকে সেই অপমানসূচক মন্তব্যটো ডিলিট কৰিছে। মনোজ ভাইক সদৌ অসম কৈবৰ্তৰ যুৱ ছাত্ৰৰ সন্মিলনে ক্ষমা বিচৰাৰ লগতে দুটামান চৰ্তও দিছে। চৰ্তকেইটা এইকেইটাই যে লখিমপুৰলৈ আহি তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব, ৰাজহুৱাকৈ ক্ষমা খোজা ভিডিঅ' তেওঁ চেনেলত প্ৰচাৰ কৰিব লাগিব আৰু কৈবৰ্তৰ জনগোষ্ঠীৰ ওপৰত ভিডিঅ' বনাই তেওঁ চেনেলত প্ৰচাৰ কৰিব লাগিব। পিছে বন্ধুসকল মনোজ ভাই কৰা অপমানসূচক মন্তব্যক লৈ আপোনাৰ মতামত কি আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাৰু বন্ধুসকল আজিলৈ এইটো ইনফৰমেশ্যন আছিল। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনাক ধন্যবাদ।